চাপৰিৰ কাষতে তুমি উপজিলা জ্ঞানৰ বন্তি জ্বলাবলে তুমি উপজিলা জ্ঞানৰ বন্তি জ্বলাবলে মাধ্যমিক বিদ্যালয় তোমাক শত শত প্ৰণাম তোমাক শত শত প্ৰণাম 1993 চনৰ কথা সেই সময়ৰ বৰেণ্য ব্যক্তি সপোন বাস্তৱত ৰূপায়িত হৈ 1994 চনৰ 5 জানুৱাৰীত অংকুৰিত হয় চেংঘৰা উচ্চ মাধ্যমিক বিদ্যালয়। শিক্ষক খনীন্দ্ৰ বৰুৱা আৰু কল্যাণী দুৱৰাৰ হাতৰ পৰশত অংকুৰিত বৃষ্টিয়ে আজি বটবৃক্ষ হৈ চৌদিশে আছে প্ৰজ্ঞাৰ বতাহ বিৰাই। এই চেংঘৰা উচ্চ মাধ্যমিক বিদ্যালয় তোমাক শত শত প্ৰণাম। কাষতে আজি বাৰে বৰণীয়া কত জাতি জনজাতি কত চাহনুমা তোমাৰ কাষতে আজি বাৰে বৰণীয়া কত জাতি জনজাতি কত চাহনুমা সমন্বয়ৰ জৰি ৰাখিছা ধৰি বিভেদ বহুলতাৰ শিকলি চিঙি মাথো বিলাইছা জ্ঞানৰ জ্যোতি মাথো বিলাইছা জ্ঞানৰ জ্যোতি অযুত মহিমাৰে মহিয়ান তুমি অনেক বসন্ত